সপ্তাহটোৰ মাজতে যদি এটা দিন হঠাতে বন্ধ পাই যাওঁ তেন্তে সেই দিনটো অলপমান ব্যতিক্ৰমী হৈ পৰে আৰু সেই সৰু সৰু চেঞ্জেছবিলাক ভালো লাগে দিয়কচোন। সেয়েহে আজি বন্ধ থকাৰ বাবে ৰাতিপুৱাটো অলপ আমি দেৰিকৈ আৰম্ভ কৰিলোঁ আৰু ব্ৰেকফাষ্ট কৰিলোঁ মোৰ ভাল লগা ৰুটি লগতে ভেন্দি আলু ভাজি। ৰুটিৰ লগত লাল চাহ কাপটো লাগেই আৰু শেষত কৰিলোঁ ঘৰৰে অৰ্গেনিক অমিতা। ৰাতিপুৱাটো শ্ল' কৰিলোঁ ঠিকেই, কিন্তু তাৰপিছত লাগি গ'ল খৰখেদা। সেয়েহে মই ৰান্ধিবলৈ ল'লোঁ ৰঙালাও আলু ভাজি আৰু লগতে বেঙেনা আলু ভাজি। এই দুইবিধ পাচলি আমি নাগিনী মৰা যাওঁতে লৈছিলোঁ, গতিকে পাহাৰৰ পাচলি হিচাপে খাবলৈ বিৰাট সোৱাদ হৈছিলে। ভাজিকেইখন ৰান্ধোতে একেবাৰে চিম্পুলকৈ ভাজিছোঁ, গতিকে সেইটো বিশেষ চাব লগা একো নাই। আৰু তেতিয়াহে মোৰ হঠাতে মনলৈ আহিলে যে আজি বতৰটো পঁইতা ভাত খোৱা বতৰ, গতিকে মই এনেদৰে পঁইতা ভাত মোৰ বাবে ৰেডি কৰি ল'লোঁ। দিনটোৰ আধা ভাগখিনিতো গ'লেই, গতিকে লিবান হোৱাৰ পিছত মই অলপ কামত বহিলোঁ, লগতে ল'লোঁ ঘৰতে বনোৱা দৈ। আজিলৈ আহিছোঁ, বাই।